আপোনালোক শিৱৰ যদি ভক্ত হয় তেনেহ'লে এই লোকেশ্যনটো আহি বহুত ভাল পাব। আজিৰ ভিডিঅ'ত মই আপোনালোকক লৈ গৈ আছোঁ মহাশক্তিৰ এটা জ্যোতিৰ্লিংগ শ্ৰী মহাকালেশ্বৰ মন্দিৰলৈ। ডাঙৰ মন্দিৰ ন ইয়াত এইটো কৰিডৰে অকল মন্দিৰ কেৱল উপাসনাৰ ঠাই নহয়, ই হৈছে এখন আইনা যিয়ে আমাক আমাৰ আচল ৰূপ দেখুৱায়। শ্ৰী মহাকালেশ্বৰ মন্দিৰ মধ্যপ্ৰদেশ উজ্জয়নৰ হৃদয়ত অৱস্থিত তেনে এটা স্থান। ইয়াত পৃথিৱীৰ শব্দবোৰ স্তব্ধ হৈ যায় আৰু আমাৰ আত্মাৰ ধ্বনিটো শুনিবলৈ পোৱা যায়। মহাকালৰ উপস্থিতিত সময়ো থমকি ৰয়, কাৰণ তেওঁ কেৱল ধ্বংসৰ দেৱতা নহয়, তেওঁ হৈছে এক স্মাৰক যে সকলোবোৰ এদিন শেষ হ'ব। এই মন্দিৰ কেৱল মাটিত নহয়, বৰং শতাব্দীৰ বিশ্বাস আৰু ভক্তিত থিয় হৈ আছে। কোৱা হয় মহাকাল ইয়াতে বাস কৰে, সময়ৰ দেৱতা হিচাপে বিশ্বক ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ। শিৱ কেৱল এজন দেৱতা নহয়, তেওঁ হৈছে এক শক্তি, এক স্তব্ধতা, এটা মহাজাগতিক তাল যিয়ে সৃষ্টিক আঁকোৱালি ৰাখে। শিৱক বুজা মানে অনুভৱ কৰা যে ধ্বংসই শেষ নহয়, ই হৈছে সৃষ্টি আৰম্ভ হোৱা এক সূচনা। আপোনালোক শিৱৰ যদি ভক্ত হয় তেনেহ'লে এই লোকেশ্যনটো আহি বহুত ভাল পাব, কাৰণ কেলৈ ইয়াত আপোনালোকৰ শিৱৰ যোনটো লাইফ ষ্টৰী হয় মানে প্ৰতিটো মমেণ্ট ইয়াত দেখুওৱা হৈছে মূৰ্তিৰ যোগেদি। মন্দিৰৰ ভিতৰত চলি থকা পবিত্ৰ আচাৰ আৰু প্ৰাৰ্থনাৰ প্ৰতি মান্যতা জনাই মই ভিতৰখন ৰেকৰ্ড নকৰিবলৈ নিৰ্ণয় ল'লোঁ, কাৰণ কিছুমান ঠাই অতি পবিত্ৰ আৰু আত্মাই কয় কেৱল উপস্থিত থাকা। এয়া হৈছে শিৱৰ বিয়াৰ শোভাযাত্ৰা। পাৰ্বতীক আনিবলৈ যাওঁতে শিৱ এক খাৰগৰুৰ ওপৰত উঠি গৈছিল, আৰু এই খাৰগৰুটোৰ নাম কি আছিল আপোনালোকে কমেণ্টত জনাবচোন। এয়া হৈছে মা পাৰ্বতী, তেখেতৰ দুই পুত্ৰ শ্ৰী গণেশ আৰু শ্ৰী কাৰ্তিকেয়। এয়া শিৱই 3টা দানৱ অৰ্থাৎ ত্ৰিপুৰাসুৰক মৰাৰ এটা দৃশ্য দেখুওৱা হৈছে, আৰু এই ৰথখন চলাইছিল ব্ৰহ্মাই। অলপ আগত মই আপোনালোকক দেখুৱাইছিলোঁ মা পাৰ্বতী আৰু তেখেতৰ দুই পুত্ৰ গণেশ আৰু কাৰ্তিকেয়, আৰু এতিয়া তেওঁলোক ডাঙৰ হোৱাৰ পাছত পিতৃৰ এই যুঁজখন চাই থকাৰ এটা দৃশ্য ইয়াত দেখুওৱা হৈছে। এইটো কেৱল এটা ব্লগ নহয়, এয়া এক আত্মসমৰ্পণ, এক স্তব্ধতা, এক সংযোগৰ মুহূৰ্ত। আৰু আশা কৰোঁ মোৰ এই মহাকালৰ যাত্ৰাৰ ছবিৰ মাজেৰে আপোনালোকেও যেন পবিত্ৰতা, শান্তি আৰু আশীৰ্বাদৰ স্পৰ্শ অনুভৱ কৰে। তাকে কৈ মই ইয়াৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম আন এটা ভিডিঅ'ত। See you, goodbye, Om Namah Shivaya।